পৃথিৱীত ভাল পোৱাৰ অধিকাৰ সকলোৰে আছে, কিন্তু ভাল ৰখাৰ অধিকাৰটো সকলোৰে ভাগ্যত নাই। কাৰো লগত ইমান কথা নপতাই ভাল। কাৰো লগত ইমান কথা নপতাই ভাল, কাৰণ কথা পাতিলে মায়া লাগি যায় আৰু অভ্যাস হৈ যায়। ইয়াৰ পিছত ফটকৈ কথা পতা বন্ধ হৈ গ'লে দমটো বন্ধ হৈ যায়। আৱেগে মানুহক বিপদগামী কৰে। আৱেগে মানুহক বিপদগামী কৰে আৰু বাস্তৱিকতাই মানুহক উচিত শিক্ষা দিয়ে। কি দৰকাৰ আছিল ইমান অভিনয় কৰাৰ? কি দৰকাৰ আছিল ইমান অভিনয় কৰাৰ? কৈ দিলেই পাৰিলাহেঁতেন যে তোমাক আৰু মোৰ জীৱনত প্ৰয়োজন নাই। চ' ফাইনেলি এটা কথা শিকিলোঁ, প্ৰেমত অতিৰিক্ত কোনো বস্তুত আশা কৰিব নালাগে। সেইটো বন্ধুত্বই হওক বা ভালপোৱাই নহওক কিয়। অৱহেলা পাই পাই মানুহে এটা সময়ত ভালপোৱাৰ আশাটোৱেই এৰি দিয়ে। মনৰ পৰা কথা কোৱা আৰু মন ৰাখিবৰ কাৰণে কথা কোৱা, এই দুটাৰ মাজত বহুত পাৰ্থক্য আছে। যদি কোনোদিন খবৰ পোৱা যে মই মৰি গৈছোঁ, তেন্তে মনত ৰাখিবা, মই শেষবাৰৰ কাৰণে চকু বন্ধ কৰাৰ আগতে তোমাৰ মুখখন চাবলৈ চেষ্টা কৰিছিলোঁ। মোৰ ব্যৰ্থতাটো এইটোৱেই, মই যিজন মানুহক বুজিবলৈ চেষ্টা কৰোঁ, সেই মানুহজনে সেই বস্তুটোৰ উল্টাটোৱেই বুজে।